আজি আমাৰ ইয়ালৈ আহিছে বিশিষ্ট ইউটিউবাৰ ধনশ্ৰী বৈশ্য বাইদেউ। তেখেতে কিছু ৰিলিফ লৈ আহিছে আমাৰ ইয়াত। তো আমি বাইদেউৰ লগত কথা পাতিব চেষ্টা কৰিম। দেখিছে বা আছে সেইখিনি আছে এতিয়া একোৱে নাই, চিন চাপে নাই। আৰু কিমান ঘৰ আছিল আপোনালোকে ইয়াত? আপুনি এঘৰ বাইদেউ অসমৰ বিশিষ্ট ইউটিউবাৰ, তেখেতে আজি হাজোৰ মানে আমাৰ কচুৱাবৰী মথাউৰিৰ ভগ্ন অংশ পৰিদৰ্শন কৰিলে আৰু কিছু সাহায্য বিতৰণ কৰিলে। আমি তেখেতৰ পৰা জানিব বিচাৰিম। হাজোৰ বহুখিনি আচলতে এফেক্টেড এৰিয়া আছে। সকলো ইমান কভাৰ কৰিব এজন মানুহ বা কেইজনমান মানুহ সম্ভৱ নহয়, তথাপিও আমি অলপ চেষ্টা কৰিছোঁ যিখিনি পাৰোঁ। আৰু তোমাক লগ পাই ভাল লাগিল। বিশ্বজিতলৈ শুভেচ্ছা থাকিল, বহুত সহায় কৰিছে আমাক। আৰু সেইটোৱে বিচাৰোঁ ন, অলপ অলপকে হ'লেও যদি মানুহে অলপ হ'লেও সাহায্য কৰে, সেইটোও বহুত। এঘৰ পৰিয়ালৰ সকলো মানে শেষ হৈ গৈছে। আমি দেখুৱাই আছোঁ ভিডিঅ'ত। তেওঁলোকৰ মানে সৰ্বোচ্চ 1 ঘণ্টাৰ ভিতৰতে মথাউৰি ছিঙাৰ পিছতে তেওঁলোকৰ একো নিব নোৱাৰিলে। বাচন বৰ্তন ধান কানি কাপোৰ একো ওলাব পৰা নাই। আনৰ সহায়ৰ কাৰণে সহায় লৈহে মই জীৱনটো বাচি আছোঁ। এই ক্ষেত্ৰত আপোনাক কোনে সহায় কৰিছে? ৰাতি শৰ্মা ডাঙৰীয়া ঘৰটো বনাই দিছিলে।